এইখিনি কি শাক বনাই বুলি কয়? ভকলি কি কৰে? লগোৱালৈকে ডাইৰেক্ট কেমেৰা চেঞ্জ হৈ গ'ল। মজা। এয়া দেখিছে, এইটো মানে অপেন বক্স কওঁ আৰু। হেই গাইজ, নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল মানে বৰ্তমানলৈকে। আশা करता हूँ आप लोग ठीक होगी ना। आज का ब्लॉग होने वाला है धमाकादार गाइस। আজি ভিডিঅ'টো ৰাতি মানে ষ্টাৰ্ট কৰিছোঁ, মানে ৰাতি মানে ব্লগটো বনাই দিলোঁ আৰু। এইপিনে মা বনাই আছে। এইখিনি কি শাক বনাই বুলি কয়? ভকলি এইপিনে বনাই আছে আমাৰ বকুলি নে বকুলি কচ মাছৰ লগত আলু আৰু ব্ৰকলি আছে, নহৰু চহৰু এইবোৰ মোক ট্ৰেইনিং দি আছে ডাঙৰ বাই। এইপিনে মা বহি আছে, বনাই আছে, পুৰা মজা গাইজ। মানে আজি ব্লগটো মানে ৰাতি ষ্টাৰ্ট কৰি দিলোঁ আৰু পুৰা আজি মানে বিহু মানে পুৰা বিহু লাগিছে আৰু। এইপিনে আপোনালোকৰ ভিতৰত দেখাম। এইপিনে পুৰা আৰু মজাকে এইপিনে শাক আছে, ধনিয়া আছে, তাৰপিছত কচু। মানে আজি মানে অলপ বজাৰ কৰা হৈছে আৰু। এইখিনি আমাৰ হৈছে নাৰিকলৰ গুৰি। তো গাইজ, আজি ভিডিঅ'টো কেনেকুৱা পায় কমেণ্টত জনাব। মোৰ চেনেল আছে, চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো টিপি দিব। এতিয়া মোৰ ভিডিঅ' আপোনালোকক শ্ব' কৰিব। মাঘৰ বিহু মানে ঘৰ বনোৱা হৈছে আৰু ভেলাঘৰ বনোৱা বৰ্তি। মাঘৰ বিহু আৰু পুৰা মজাকে আৰু বেছি দিন নাই আৰু 2 দিন আছে আৰু। এইখিনি মাছ এইপিনে দেখিলোঁ মায়ে কি কৰি আছে। এইপিনেচোন মায়ে মেইন মালটো উলিয়াইছেচোন। ৰহি সাজ, এয়া মায়ে সাজ চেপি আছে। লাহে লাহে ব্লগ বনাবলৈ শিকি আছোঁ আৰু ট্ৰাই কৰি আছোঁ আৰু ট্ৰাই কৰি যাম সদায়। এনেকৈ এদিন সপোন আছে আৰু ডাঙৰ ইউটিউবাৰ হ'বলৈ, আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব। তাকে আৰু সদায় কৰি যাব বুলি আশা কৰিলোঁ। এনেকৈ মৰম চেনেহ দি যাব আৰু লাগে মানে মৰম চেনেহ। कुछ तरीका है भीख मांगने का? এয়া 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 अरे कहना क्या चाहते हो? নাখাওঁ মই এনেই আছোঁ। এই মানে মাহেদি খাব দদৌ। আহোম মানুহ যে সেইবাবে আৰু মেইন সাজটোৱেই মেইন আৰু। अच्छा हमको सिखा रही है। এইয়া আমাৰ সাজৰ গোন্ধ পালেই মানে, সাজৰ গোন্ধ পাই মানে টিলিককৈ আহিছে মানে দেই। সাজৰ গোন্ধ পাই মেলি ঘপকৈ ওলাই দিছে মানে। এই দেখিছে মিচিক হাঁহি দিছে নাই। সাজৰ গোন্ধ পাই মেলি পুৰা আহি গৈছে সাজ খাবলৈ। মাছ এডোখৰ, এইপিনে সাজ খাই দিয়ক। ভোগালী বিহু শুভেচ্ছা থাকিল বুলি কৈছে বাই। মাছ এয়া দেখিছে, কচ মাছ। তাৰপিছত এইপিনে এই কি শাক বুলি কয়? এয়া আপোনাৰ বকলি বোলে, কি বুলি কয় বকলি। মজাকৈ এইখিনি বনোৱা হ'ব, খালীকৈ বনাই আছে আৰু খাবলৈ হ'ব আৰু। বাহিৰত জুইশাল আৰু আমাৰ পিছপিনে। এইপিনে চাওক, আমাৰ এইপিনে আছে বকলি আছে, তাৰপিছত এইপিনে মাছ আৰু এইপিনে ভাত। আৰু মজাকৈ ভাতটো খাই লওঁ আৰু আপোনালোকেও খাব, খাই লওক। ভিডিঅ'টো সকলোৱে চাই দিব আৰু মোৰো ভাল লাগিব। এইপিনে আমাৰ বায়ে ভাত খালে আৰু এইপিনে দদৌ আৰু মা ভাতটো। The next day. এই গাইজ গুড মৰ্ণিং, কি খবৰ? ঠাণ্ডা পৰিছে কিমান জানে নাই আপোনালোকে? জুই ফুৱাই তত পোৱা নাই মানে। এনেকুৱা তামাম কুঁৱলী, কালি 10টালৈকে কুঁৱলী পৰিছে, আজিতো 12টালৈকে কুঁৱলী পৰিব ঠিকানা নাই মানে। এনেকুৱা ঠাণ্ডা কুঁৱলী পৰিছে, চেক কৰক এবাৰ ভিউটো। তামাম কুঁৱলী কৈছোঁ নহয়, এনেকুৱা কুঁৱলী দেখা নাই কিন্তু আগতে আকৌ দেই মই। তো আপোনাৰ মানে খৰিকাই দিব গৈছে, সেয়া চেক কৰক। আৰু আমাৰ ভেলাঘৰটো এইটোৱে মানে বনোৱা হৈছে লাহেকৈ আৰু পুৰা জুই ফুৱাইছোঁ। আৰু আমাৰ লগত আছে দদৌ, তাৰমানে মজাকৈ খোৱা হ'ব আৰু দেখাম আৰু ভিডিঅ' কাইলৈ যিহেতু। ভিডিঅ'টো শেষলৈকে চাই দিব আৰু মানে খৰি কাটোংগৈ আৰু পুৰা মজাকৈ। সেইখিনি আগত গৈ আছে সিহঁতি। এইটো ভেলাঘৰটো মানে বনোৱা হৈছে লাহেকৈ মানে, সৰুকৈ মানে এনেই থকা আমি মানে। গাইছ এতিয়া খৰি আনিব গৈছোঁ মানে, ঠাণ্ডাম কুঁৱলী চেক কৰক। পথাৰলৈ মানে বাৰী লৈ আহিছোঁ মানে খৰি আনিবলৈ। তামাম কুঁৱলী কৈছোনে। এইপিনে ৰাইজসকল গৈছে খৰি আনিবলৈ। বেছ কুঁৱলী, ঠাণ্ডা লাগিছে। আৰু গাইছ এতিয়া মানে মই খৰি নি আছোঁ। কেমেৰাটো অলপ হিলিছে বোলে। খৰি মানে আৰু কিনো মেঘিৰে কাৰণে আৰু খৰি মজাকৈ খৰি নি আছোঁ। বেয়া গধুৰ এডাল অকলে নিবলগীয়া আছে, আৰু এডাল নিলে আগত। তামাম গধুৰ কুঁৱলী চেক কৰক। এনেকুৱা কুঁৱলী পৰিছে। ভিডিঅ'টো সকলোৱে চাই দিব আৰু তামাম মজাকৈ এনেকুৱা আছে।
A few moments later. এই গাইজ এতিয়া মানে চাইকেলখন লৈ পিনে নহাত যাওঁ মানে মোৰ পাৰ্চেল এটা আহিছে মানে ভিডিঅ'টো শেষলৈ চাই দিব মানে কি পাৰ্চেল গম পাব মানে পাৰ্চেল মানে মই কেমেৰা ষ্টেণ্ডডাল দিছোঁ মানে ট্ৰিপড এটা দিছিলোঁ আহিছে মানে আপোনালোকক দেখাম আৰু দেই বলক নহাৰ পৰা গৈ মানে আনি লওঁ গৈছে আৰু গাইজ এইপিনে আমাৰ পাৰ্চেল আহি গ'ল মানে কি পাৰ্চেল আপোনালোকে গম পাইছে মানে মই ভিতৰত কৈছিলোঁ মানে এইটো মানে আপোনাৰ কেমেৰা ট্ৰিপড ষ্টেণ্ড মানে যিয়ে মানে মোবাইলত মানে ভিডিঅ' বনাওঁ সেইকাৰণে মোবাইলত মানে এনেকৈ লৈ থাকে মোবাইলত সেইকাৰণে মানে ভিডিঅ' বনাবলৈ দিগদাৰ হয় এই মানে কেমেৰা ট্ৰিপডটা আনিলোঁ এইটো বলক ঘৰত গৈ পিনে অপেনিং কৰোঁগৈ মজাকৈ মানে অপেনিং কিনো এনেই আৰু বলক ভিতৰত ঘৰত গৈ মানে খুলিম ইয়াত নোখোলোঁ মানে এইয়া দেখিছে সেইটো মানে মজাকৈ এইটো অপেন কৰোঁ অঁ চালিয়াকৈ মজাকৈ অপেন কৰিলোঁ চালিয়াকৈ মজাকৈ তাৰপিছতে আপোনাৰ ইয়াত দিছে আপোনাৰ কৈ দিছোঁ মানে ভিডিঅ'টো সেইকাৰণে চাই দিব কৈ দিছোঁ মানে মজাকৈ ইয়াত আপোনাৰ দিছে দেই ইয়াত দিছে আপোনাৰ এই মাইক্ৰফোনটো তাৰপিছত আপোনাৰ এইপাত দিছে মানে এই মোবাইলটো এনেকৈ লগাবলৈ মাইক্ৰফোনটো মানে এইটো লগত জইন হৈ পিনে মোবাইলত জইন হ'ব এইডাল ৱায়াৰ দিছে তাৰপিছত আপোনাৰ এইটো মাইক্ৰফোনৰ এইটো হেৰিটো দিছে চাউণ্ড পাই মানে ভালকৈ আপোনাৰ চাব লাগিব মানে ভালকৈ আপোনাৰ ফিটিং কৰিব লাগিব তাৰপিছত আপোনাৰ মেইন বস্তুটো হৈছে এইটো মানে মেইন বস্তু নহয় মানে এইটো মানে বস্তু দিছে এইটো হ'ল লাইটটো মানে ৰাতি যেতিয়া ভিডিঅ' ব্লগ বনাওঁ তেতিয়া মানে আন্ধাৰতে বনাই এইটো মানে মজাকৈ ভিডিঅ' বনাই মোৰ মানে বিশেষকৈ ৰাতি মানে ব্লগ বনালে মোৰ কেমেৰা কোৱালিটি ঠিক নহয় নাই সেইকাৰণে মোৰ দিগদাৰ হয় মানে সেইবাবে মানে এইটো দিছে কেমেৰা এইটো লাইটটো ফিটিং লাইটটো লগাই ল'বলৈ মজাকৈ কেমেৰা এইপাত মেইন পাৰ্ট আৰু হাতখন এনেকৈ ধৰি পিনে হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ এইটোৱে মানে মজাকৈ ভিডিঅ' বনাব লাগিব এতিয়া ব্লগ বাহিৰলৈ গৈ পিনে দেখাম আৰু সেই গাইজ আৰু ভিডিঅ' বনাইছোঁ কেমেৰা ট্ৰিপডত কেমেৰা ষ্টেণ্ডত যিটো মই অৰ্ডাৰ দিছিলোঁ এইপিনে আহি গ'ল কেমেৰা ট্ৰিপড মজাকৈ আৰু মানে ৰাতি শ্বুট মানে এই কেমেৰাটোৱে মানে এই ট্ৰিপডডালে মানে কৰিছোঁ আৰু এইটো দিনত মানে কি দেখিলে মানে আৰু ইমানকৈ দেখাই নাথাকোঁ মানে ইমান হেৰি নহয় ন কিনো দেখাম নে কিনিলোঁ এইটো এক নম্বৰটো ইমান কোৱালিটি মানে হেৰি নহয় মানে তাৰপিছত আপোনালোকে 2 নম্বৰটো চেক কৰক এইটো 2 নম্বৰ আছে 2 নম্বৰ মানে লাইটটো 2 নম্বৰ লাইটটো এবাৰ চেক কৰক 3 নম্বৰ কেনেকুৱা হাই কোৱালিটি আছে চাব দেই এইটো 3 নম্বৰটো খাতৰা মানে বজাৰ ব্লগ মানে ভালদৰে ৰাতি মানে ক'ৰবাত গ'লে গাইজ ভাত খোৱাৰ আগত আপোনালোকে চেক কৰক মোৰ কেমেৰা ট্ৰিপডডাল ভাত খোৱাৰ আগতে চেক কৰক মানে এইটো মোৰ কেমেৰা হেৰিটো কি বুলি কয় আইফোনটো মোৰ এণ্ড্ৰইড আইফোনটো মানে তাৰপিছত আপোনাৰ লাইট চেক কৰক লাইট 3 নম্বৰ চেক কৰক 3 নম্বৰ লাইট লগোৱাৰ লগে ডাইৰেক্ট কেমেৰা চেঞ্জ মজা বলক এতিয়া ভাত খাওঁগৈ এইবোৰ দেখাই দিবলৈ সময় নাই ভাত খাওঁগৈ কাইলৈ মাঘৰ বিহু পূৰা কাম আছে মানে ভাত খাওঁগৈ এতিয়া বলক এয়া মই ভাতটো খাবলৈ আহোঁতে দেখিলোঁ যে মায়ে বনাই আছে চাটনি কি বনাব লাগে ধনিয়া পিঁয়াজ আৰু আলু পিটিকা আদা আমাৰ মা আজি মানে আলু পিটিকা খাম আজি ভাতটো কি খাম কৈ দিয়ক মা আলু পিটিকা আজি মানে পিঠা পুৰিবলৈ আছে মানে আৰু আজি মানে পিঠা চিঠা পুৰিবলৈ আছে মানে সেইবাবে মানে আৰু ইমান হেৰি নাই আৰু আজি আলু পিটিকা মানে কাইলৈ পৰা মেইন মাংস আহিব গাহৰি মাংস ঠাণ্ডা হৈছে একদম ইমানে কুঁৱলী পৰিছে মেঘালয়ৰ নিচিনা আলু পিটিকা দালি আজি আলু পিটিকা খাব একো নাই দাইল চাইল নাই এইবোৰ ৰুটি মানে নিয়ম আছে আৰু গাইছ এইপিনে আমাৰ ভাত ৰেডি হৈ গ'ল এইপিনে আছে আপোনাৰ আলু পিটিকা তাৰপিছত এইপিনে নেমু নিমখ আদা ভাত মজাকৈ ভাতটো খাই লওঁ আৰু আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আৰু অন্য ব্লগত লগ পাম তেনেকৈ টিকে এণ্ড ভাগ কৰিবা এণ্ড ময়ো আশা কৰোঁ নতুন এটা ভিডিঅ'টো জল্দি আহোঁ আৰু ধামাখানা ব্লগ আহিছে মানে মাঘৰ বিহু খানা ব্লগ আহিব আৰু এণ্ড ভোক লৈছে মই ভাতটো খালোঁ আপোনালোকক খাওঁ আৰু এণ্ড আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আৰু এণ্ড আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড বাই